এটি গল্প ফুলশয্যা নিশাৰ কান্দোন। আহকচোন বন্ধুসকল, গল্পটি আৰম্ভ কৰোঁ। আমাৰ ঘৰখনত 4জন মানুহ আছিল। মা, দেউতা, মই আৰু মোৰ বাইদেউ। আমি মধ্যমীয়া পৰিয়ালৰ আছিলোঁ। সৰুৰে পৰাই মা দেউতাৰ একান্ত বাধ্য আছিলোঁ। তেওঁলোকে যি কয় তাকেই শুনিছিলোঁ। মোৰ বিয়াখন হঠাতেই হৈছিল, যিটো মই কাহানিও কল্পনা কৰিব পৰা নাছিলোঁ। মোৰ স্বামী মোতকৈ 17 বছৰ ডাঙৰ আছিল আৰু মই 21 বছৰীয়া বগা চেহেৰাৰ দেখাত ধুনীয়া ছোৱালী আছিলোঁ। কিন্তু সেই হিচাপে মোৰ স্বামীজনক নাপালোঁ। মোৰ স্বামী চেহেৰাত বহুত ওখ, মুখখন বহলকৈ অলপমান ক'লা ধৰণৰ আছিল। তেওঁৰ চুলিও নাছিল মূৰত। তেখেতৰ আচৰণ মোৰ লগত ভাল নাছিল। তেখেতে মোৰ ওপৰত সদায় খং কৰিছিল। বিয়াৰ প্ৰথম ৰাতি তেওঁ মোৰ লগত যি ব্যৱহাৰ কৰিলে সেইটো একেবাৰেই গ্ৰহণযোগ্য নাছিল। মোৰ মুখৰ পৰা তেজ ওলাই থকা স্বত্বেও কোঠাটোৰ পৰা ওলাই আহিছিল। তেওঁ পিছলৈ এবাৰো ঘূৰি নাচালে। এই ঘটনাটো সেই সময়ত ঘটিছিল যেতিয়া মই BA পঢ়ি আছিলোঁ। ল'ৰাজনে মোৰ ডাঙৰ বাইদেউক বিয়াৰ বাবে চাবলৈ আহিছিল। তেওঁলোকে মোৰ বাইদেউক ভাল পাইছিল আৰু বিয়াখন ঠিক হৈছিল। মোৰ মা দেউতা আৰু ময়ো বহুত সুখী আছিলোঁ, যিহেতু এই বিয়াখনেই আছিল আমাৰ পৰিয়ালৰ প্ৰথম বিয়া। আমি সকলোৱে বৰ উলাহেৰে বিয়াৰ যা-যোগাৰ প্ৰস্তুতিত ব্যস্ত আছিলোঁ। অৱশেষত বিয়াৰ দিনটো আহি পালেহি। গধূলি 7মান বজাত দৰা-ঘৰীয়াই আমাৰ ঘৰৰ পদূলিত উপস্থিত হ'ল, কাৰণ বিশেষ অসুবিধাৰ বাবে বিয়াখন আমাৰ ঘৰত নহয়, দৰা ঘৰতেই হোৱাৰ কথা আছিল। দৰা মণ্ডপত বহি ল'ৰাবোৰে বাহিৰৰ পৰাই কইনাক মাতিলে, কাৰণ সেই ৰুমটো সেই সময়ত বন্ধ হৈ আছিল। মই বাহিৰতেই ব্যস্ত আছিলোঁ। আমি বাইদেউক আনিবলৈ গৈ ৰুমত সোমাই আচৰিত হৈ পৰিলোঁ। তাত বাইদেউ নাছিল, মাথো এখন চিঠি পোৱা গৈছিল, য'ত লিখা আছিল, সন্মানীয় মা দেউতা, মই এই বিয়াখন কৰিব নোৱাৰোঁ। মই আন কাৰোবাক ভাল পাওঁ। মই ঘৰৰ পৰা ওলাই তেওঁৰ লগত পলাই আহিছোঁ আৰু মোক বিচাৰিবৰ কাৰণে চেষ্টা নকৰিব। মোক বিচাৰিলেও মই আৰু উভতি নাহোঁ। এই সকলোবোৰ শুনি মা দেউতা সৰগ পৰা মানুহৰ দৰে হ'ল। দেউতাই মূৰে কপালে হাত দি চকীত বহি পৰিল। মা লগে লগে কান্দিবলৈ ধৰিলে আৰু ক'লে, হালে ঐ, ঘৰখন তাই শেষ কৰিলে, আমাৰ সন্মান গোটেই শেষ কৰিলে। ভাবিবলৈ ধৰিলে কি কৰিব এতিয়া। দৰা-ঘৰীয়াক কি উত্তৰ দিব। মাক মই শান্ত হ'বলৈ আৰু হাহাকাৰ নকৰিবলৈকে ক'লোঁ। তেতিয়া মায়ে মোক কান্দি কান্দি ক'লে, ল'ৰা তাতে বহি আছে, সৰু, এতিয়া তয়ে কিবা এটা কৰিব লাগিব। আমাৰ সন্মান তোমাৰ হাতত, নহ'লে বেলেগ উপায় নাই। তেতিয়া মায়েনো কিনো কয় মই একো ধৰিব পৰা নাছিলোঁ। দেউতায়ো একেষাৰ কথাকেই ক'লে। মা দেউতাক মই না ক'বও নোৱাৰিলোঁ, কাৰণ সেয়া আমাৰ সন্মানৰ প্ৰশ্ন আছিল। সেইবাবে মই কইনাৰ কাপোৰ পিন্ধি কান্দি কান্দি মণ্ডপৰ আগত বহিলোঁ। মোৰ বহুত ভয় লাগিছিল আৰু ভাবি আছিলোঁ, যেতিয়া ল'ৰাজনে গম পাব যে মই কইনাৰ সাজ পিন্ধিছোঁ তেতিয়া কি হ'ব। ভগৱানক চিন্তা কৰি আৰু মা দেউতাৰ কথা ভাবিয়েই বিয়াখনত বহিলোঁ। সাধাৰণভাৱে অলপ কিবা কিবি কৰি অলপ সময়ৰ পিছত দৰাই কইনা লৈ দৰাৰ ঘৰ পালেহি আৰু দৰাৰ ঘৰতেই বিয়াৰ প্ৰধান কামখিনি কৰিলে। বিয়া শেষ হোৱাত ৰাতি শহুৰৰ ঘৰত বহি থকাৰ সময়ত দৰা আহি উৰণিখন তুলি আচৰিত হৈ সুধিলে, তুমি? তাইৰ সৰু ভনী দেখোন, ইয়াত কি কৰি আছা? তোমাৰ বাইদেউ ক'ত? মই তোমাক বিয়া কৰোৱা নাই নহয়। মই তেখেতক মই মোৰ সকলো কথা কান্দি কান্দি ক'লোঁ। এই কথা শুনাৰ পিছত তেওঁৰ বৰ খং উঠিল আৰু মোৰ মুখত 2-3টা চৰ মাৰিলে আৰু মই তাতেই তললৈ পৰি গ'লোঁ, যিটো মই কাহানিও কল্পনা কৰিব পৰা নাছিলোঁ। মোৰ মুখৰ পৰা বৰ বেগেৰে তেজ ওলাবলৈ ধৰিলে, কিন্তু তেওঁ মোৰ প্ৰতি গুৰুত্ব নিদি বহুত চিঞৰি চিঞৰি কোঠাৰ পৰা ওলাই গ'ল আৰু শহুৰ দেউতাক সকলোবোৰ কোৱা মোৰ কাণত পৰিল। তেওঁ পুলিচ মাতি আনি আমাৰ ঘৰখনক কেছ দিব খুজিছিল, কিন্তু মোৰ শহুৰ দেউতাই তেখেতক কিবা কিবি বুজালে আৰু কথাটো বেছি বহল কৰিব নিবিচাৰি ক'লে, এইজনীও বেয়া ছোৱালী নহয়, যি হ'ল হ'ল আৰু এইকে পত্নী হিচাপে ভাবি গ্ৰহণ কৰা। শহুৰ দেউতাৰ কথাত তেওঁ অলপ শান্ত হ'ল। মই ওৰে ৰাতিটো কান্দি থাকিলোঁ। আৰুনো মই কি কৰিম। এই সকলোবোৰৰ পিছত আমাৰ ঘৰখনৰে দোষ আছিল। এনেকৈয়ে বহু মাহ দিন ধৰি এইটোৱে চলি থাকিল। তেওঁলোকৰ পৰিয়ালে মোক কেতিয়াও গ্ৰহণ কৰা নাছিল। লগতে তেওঁলোকৰ পৰিয়াল বুলিবলৈ মোৰ স্বামী আৰু শহুৰ দেউতাই। তেওঁ মোক পত্নীৰ মৰ্যাদা দিয়া নাছিল। সেইবাবে আমাৰ সন্তানো হোৱা নাই। ৰাতিপুৱাই তেওঁ নিজৰ কামলৈ ওলাই যায় আৰু ৰাতি আহি বেলেগ এটা ৰুমত শুই যায়।
মই মা দেউতাক এইবোৰ কোৱা নাছিলোঁ। তেওঁলোকে আহি মোৰ খা খবৰ লৈ যায়। কেতিয়াবা তেখেতক লগ পালে মাত এষাৰ লগায়, কিন্তু মা দেউতাৰ লগত তেওঁ বেছি কথাও নাপাতে। মোৰ স্বামী বৰ ধনী আছিল। তেওঁৰ টকা পইচা ধন সম্পত্তিৰ অভাৱ নাছিল, কিন্তু আমাৰ শান্তি নাছিল। যেতিয়া আমি বাহিৰলৈ গৈছিলোঁ, মানুহে মোক তেওঁৰ ছোৱালী বুলি ভুল কৰিছিল বা মোক দেখাৰ লগে লগে তেওঁক বেছি ঈৰ্ষা কৰিছিল। টকা পইচা থকাৰ বাবেই ধুনীয়া ছোৱালী পাইছে বুলি। সেইবাবে তেওঁ মোক বেছিকৈ লগত লৈ যোৱা নাছিল। মই ওচৰ চুবুৰীয়াৰ লগত মাত বোল কৰিব পৰা নাছিলোঁ। তেওঁৰ ধন টকা পইচা থকাৰ বাবে মানুহে তেওঁক বেছি ভাল পোৱা নাছিল। এনেকৈয়ে অকলে থাকি মোৰ জীৱনটো এনেকুৱা লাগিছিল, কি কৰিব মা দেউতাই বিয়া দিছিল ধন টকা পইচা থকাৰ বাবেই নেকি? মা দেউতাক ক'ব মন গৈছিল, তোমালোকৰ বাবেই মোৰ জীৱনটো শান্তি নোহোৱা হ'ল। মোৰ বিয়াৰ আগত মোৰ একালৰ বন্ধু ৰোহিতে মোক প্ৰায়েই ফোন কৰিছিল, কিন্তু কিয় ইমান ফোন কৰে সেইটো মই অনুভৱ কৰা নাছিলোঁ। কিন্তু মোৰ বিয়াৰ আগত মোৰ বান্ধৱী এজনীৰ মুখত সি মোক ভাল পায় বুলি কোৱা শুনিছিলোঁ। এইবোৰ হোৱাৰ পিছত তাৰ কথা পাহৰিয়ে গৈছিলোঁ। হঠাতে এদিন সি মোক ফোন কৰিছিল, মোৰ খবৰ লৈছিল। তাৰ ফোনটো পাই মই বহুত আনন্দিত হৈছিলোঁ। আকৌ আগৰ পুৰণা কথাবোৰ আলোচনা হৈছিল। সি আকৌ আগৰ দৰে প্ৰায়ে ফোন কৰিব আৰম্ভ কৰিছিল আৰু মোৰো ভাল লাগিছিল কথা কোৱা লোক এটা পাই। এদিন মই ৰোহিতৰ লগত ফোনত কথা পাতি থাকোঁতে তেওঁ কোন বুলি অলপ সন্দেহ কৰিছিল। মই দেউতা বুলি কৈ কোনোমতেই কথাৰ ধৰণ সলাই সহজ হৈ পৰিছিলোঁ। আমি এবাৰ একেলগে তেওঁ আৰু মই ক'ৰবাৰ পৰা আহোঁতে ৰোহিতক লগ পাইছিলোঁ। তাৰপিছত মোক মাত দিয়া চলেৰে মোৰ ওচৰত আহিছিল আৰু মই এখেতক চিনাকি কৰি দিয়াত এখেতৰ লগত কথা পাতিছিল। সেইটো কথাকে লৈয়ে তেওঁৰ মোৰ সদায় কাজিয়া হৈছিল, কাৰণ তেওঁ এদিন ফোনত ৰোহিতৰ লগত কথা পতাও দেখিছিল। গোটেই চুবুৰীটোৱে আমাক লৈ হাঁহিছিল আৰু আমাৰ এনেকৈ কাজিয়া চাই ভাল পাইছিল। কিন্তু মোৰ দুখ বেদনাবোৰ ৰোহিতেহে বুজি পাইছিল। মই ৰোহিতক মোৰ সকলো কৈছিলোঁ। সিও মোক সঁচাকৈয়ে ভাল পাইছিল। এদিন এখেত ঘৰত নথকাৰ সময়ত মই ৰোহিতক মোৰ ঘৰলৈ মাতিছিলোঁ আৰু ৰোহিত আৰু মই বাহিৰতেই বহি কথা পাতি আছিলোঁ। তেতিয়া হঠাৎ মোৰ স্বামী আহিছিল। তেওঁ আমাক দুয়োকে দেখিছিল আৰু মোক বেলেগে শুনাকৈ গালি পাৰিব ধৰিলে। লগতে ৰোহিতকো কিবা কিবি ক'লে। তেতিয়া মোৰো খং উঠি তেখেতক কিবা কিবি ক'লোঁ। লগতে তেখেতক আজিৰ পৰা ৰোহিতক নামাতো বুলিও ক'লোঁ। কিন্তু তেখেতে মোৰ কোনো কথাই শুনিব চেষ্টা নকৰিলে, বৰং মোকহে গালি পাৰিব ধৰিলে। খঙত মানুহজন ৰঙা পৰি গ'ল আৰু খৰখেদাকে চিৰি বগাওঁতে চিৰিৰ পৰা পিছলি গৈ পোনে পোনে তললৈ পৰি গ'ল। তেওঁৰ মূৰৰ পৰা তেজ বব ধৰিলে, মুখৰ মাত বোল নোহোৱা হ'ল। মই এতিয়া কি কৰিম বুজিব পৰা নাছিলোঁ। ৰোহিতে লগে লগে 108ক ফোন কৰাত তেখেতক মই আৰু ৰোহিতৰ সহায়ত হস্পিটেললৈ লৈ আনিলোঁ। ৰোহিতে বাৰে বাৰে মোক ক্ষমা খুজিছিল, কাজিয়াখন মোৰ বাবেই হ'ল বুলি। মই একো মাত মতা নাছিলোঁ। বাৰে বাৰে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ, এখেতক ভাল কৰি দিয়া প্ৰভু বুলি। অলপ সময়ৰ পিছত ডাক্তৰে চাই চিতি তেখেতে কমাত গৈছে, ঠিক হ'বলৈ টাইম লাগিব বুলি ক'লে। ৰোহিতে মোক বহুত সহায় কৰিলে। দিন ৰাতি আমি দুজনে বহুত কষ্ট কৰিলোঁ, কিন্তু সেইখিনি সময়ত বেলেগে খবৰ লোৱাৰ বাদে আন একোৱেই নকৰিলে। এনেকৈয়ে তেখেতক হস্পিটেলত থৈ মই ঘৰতেই থাকিলোঁ। মাজে মাজে মই তেওঁৰ খবৰ লৈ থাকিলোঁ। তেনেকৈয়ে 6 মাহমান পাৰ হ'ল। ৰোহিতে যে মোক ভাল পাই পেলাইছিল মই নাজানিছিলোঁৱে, কিন্তু মোৰো তাক ভাল লাগিছিল। মাজে সময়ে সি মোৰ খবৰ ৰাখি গৈছিল, কিন্তু মই স্বামীৰ কথা চিন্তা কৰিয়েই এইবোৰত গুৰুত্ব দিয়া নাছিলোঁ। তেখেত ভাল হ'লেই হ'ল বুলি ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। এদিন ডাক্তৰে মোক ফোন কৰি ক'লে যে আপোনাৰ স্বামীৰ চেতনা ঘূৰি আহিছে, সোনকালেই হস্পিটেললৈ আহক। আমি খৰখেদাকৈ হস্পিটেল আহি পালোঁ। তেওঁৰ ৰুমত যোৱাত স্বামীৰ কাষতে বহি পৰিলোঁ। তেখেতে মোৰ হাতখন সাৱটি ধৰি কঁপা কঁপা মাতেৰে ক'লে যে এতিয়া মোৰ হাতত বেছি সময় নাই। তুমি ৰোহিতক ভাল পোৱা মই জানো, নাপাবাইনো কিয়? মই জানো তোমাক পত্নীৰ মূল্য দিছোঁ। আচলতে তোমালোকে বিয়াৰ দিনাখন সকলোবোৰ খুলি ক'লা হয়, মই তোমাকেই গ্ৰহণ কৰিলোঁ হয় বা বিয়াখন ভাঙিলেও বেয়া নাপালোঁ হয়। যি হ'ব লগা আছিল হ'ল। মই তোমাক তেনে ব্যৱহাৰ কৰাৰ বাবে মোক ক্ষমা কৰিবা। ইমান টকা পইচা আৰু ধন সম্পত্তি থকাৰ পিছতো মোক কোনোৱে সমৰ্থন কৰা নাছিল। মই কমাত থাকোঁতে কেৱল ৰোহিত আৰু তুমিয়েই মোক ইমান সহায় কৰিছিলা। মই এইবোৰ গম পাই আছিলোঁ। এই বাকচৰ চাবিটো লৈ যা। বাকচটোৰ ভিতৰত মোৰ জীৱনৰ কষ্টৰ ফল সোমাই আছে। তুমি আৰু ৰোহিত বিয়া হ'বা
ভালদৰে সুখেৰে জীৱন পাৰ কৰিবা। টকাৰ বাদে মই বেলেগ একোৱেই নিচিনিলোঁ, তোমাকো চিনি নাপালোঁ। মোৰ এতিয়া বেছি সময় নাই, মই আহিছোঁ, তোমালোক সদায় সুখী হৈ থাকা। এই বুলি কৈ তেওঁ চকু মুদিলে। আমি বহুত কান্দিছিলোঁ আৰু ঘৰলৈ উভতি আহি তেওঁৰ কাম কাজ শেষ কৰি এদিন তেখেতে দিয়া চাবিটোৰ কথা মনত পৰিল। চাবিটোৰে বাকচটো খুলিলেই আমি অবাক হৈ গৈছিলোঁ। সেই বাকচটোত ইমান ধন, টকা পইচা, সোণ আৰু ৰূপ আছিল যে আমি একো নকৰাকৈ খালেও শেষ কৰিব নোৱাৰিম। মই আৰু ৰোহিতৰ বিয়া হ'ল। আজি আমাৰ 2টা সন্তান আছে। আজি আমি আমাৰ জীৱনটো সুখেৰে কটাই আছোঁ আৰু বহুত সুখী হৈছোঁ। বন্ধুসকল, শেষত গল্পটো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।